আহি গ'ল ইউটিউবৰ পৰা প্ৰথম পেমেণ্ট আহি গ'ল ফাৰ্ষ্ট পেমেণ্ট শুই আছিলোঁ ভাল পেমেণ্টটো পাই গ'লোঁ আৰু ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আপোনালোকক জনাওঁ ফাৰ্ষ্ট পেমেণ্টত কিমান আহে কেনেকৈ কি কৰিব লাগে ইউটিউব চেনেলটো কিমান গ্ৰ' হ'লে ফাৰ্ষ্ট পেমেণ্ট পোৱা যায় পইচা আহে ইউটিউবৰ পৰা পইচা পোৱা যায় সকলোখিনি আপোনালোক বুলি কওঁ সেয়ে ভিডিঅ'টো বনাই দিলোঁ আপোনালোকক আজি এই ভিডিঅ'ৰ জৰিয়তে এটা ইউটিউব চেনেলৰ পৰা কিমান দিন লাগে এটা ফাৰ্ষ্ট পেমেণ্ট আহিবলৈ আৰু লগতে কিমান ছাবস্ক্ৰাইবাৰ কিমান ভিউজ কিমান ৱাচ টাইম লাগে আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আমি ক'বলৈ চেষ্টা কৰিম লগতে আপোনালোকে কিমান টকা পায় ফাৰ্ষ্ট পেমেণ্টটোত কিমান টকা পাবলৈ সক্ষম হয় ফাৰ্ষ্ট পেমেণ্টত আপোনালোক সকলোখিনি এই ভিডিঅ'ৰ জৰিয়তে আমি ক'ম আপোনালোকে ভিডিঅ'টো মনোযোগে শেষলৈ চাই থাকক হে হলি মলি গাইজ ৱেলকাম টু মাই ছেকেণ্ড চেনেল প্লাছ ব্লগ আহক তেতিয়াহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হে হলি মলি গাইজ ফাৰ্ষ্ট টাইম আপোনালোকে সকলোকে বহুত ধন্যবাদ কিয়নো আপোনালোকৰ মৰম ছাপোৰ্টৰ অবিহনে মোৰ আজি এই ফাৰ্ষ্ট পেমেণ্ট অহাটো বাদ দিয়ক 1000 ছাবস্ক্ৰাইবাৰ কৰিবলৈ সক্ষম নহ'লহেঁতেন আপোনালোকৰ বাবে আজি এইখিনিলৈকে এই পৰ্যায়ত আহি পাইছোঁ বন্ধুসকল আপোনালোকৰ বাবে বহুত ধন্যবাদ বহুত আপোনালোকক থেংক ইউ দিলে মোৰ কৰ্তব্য শেষ নহয় বন্ধুসকল আপোনালোকৰ বাবে আগন্তুক দিনত মজা ভিডিঅ' আহি থাকিম তাৰ প্ৰতিশ্ৰুতি আপোনালোকক দিছোঁ বন্ধুসকল আৰু বন্ধুসকল আপোনালোকে এটা ইউটিউব চেনেল খুলি পেলাই কিমান দিনৰ ভিতৰত আপোনালোকে পেমেণ্ট লাভ কৰিব মই সেইখিনি আপোনালোকক গোটেইখিনি ভালদৰে কৈ দিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু যদি ভিডিঅ' চাই ভাল পায় লাইক কৰিব সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিব হেই হলি মলি গাইজ আপোনালোকে এটা ইউটিউব চেনেল খুলিব লাগিব খোলাৰ আপোনালোকে যেতিয়া এই চেনেলটো খুলিব আৰু ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিব লাগিব প্ৰতিদিনে এটাকে হ'লেও আপোনালোকে ভিডিঅ' দিব লাগিব ভিডিঅ' দিয়াৰ পাছত বন্ধুসকল আপোনালোকৰ ভিডিঅ' ভিউজৰ ওপৰত ডিপেণ্ড কৰিব আৰু কি আপোনাৰ চেনেলটো কিমান ছাবস্ক্ৰাইবাৰ হৈছে তাৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ যদি 1000 ছাবস্ক্ৰাইবাৰ এমাহৰ ভিতৰতে হৈ যায় আপোনালোকে যিহেতু মনিটাইজেশ্যন হ'ব লাগিব চেনেলটো মনিটাইজেশ্যন হ'বলৈ আপোনালোকৰ 1000 ছাবস্ক্ৰাইবাৰ প্ৰয়োজন হ'ব আৰু লগতে বন্ধুসকল আপোনালোকৰ চেনেলটো মনিটাইজেশ্যন হ'বলৈ ৱাচ টাইম 4000 ঘণ্টা প্ৰয়োজন হ'ব আপোনালোকে যদি 1000 ছাবস্ক্ৰাইবাৰ আৰু ৱাচ টাইম আপোনালোকে এমাহৰ ভিতৰতে কমপ্লিট কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে এমাহৰ ভিতৰতে মনিটাইজেশ্যন হৈ যাব আৰু পিছৰ মাহতে আপোনালোকে এই পেমেণ্ট লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুসকল যিহেতু এইটো ইমান সম্ভৱ নহয় এমাহৰ ভিতৰতে সকলোখিনি কৰা যিহেতু ফাৰ্ষ্ট ইউটিউব চেনেলটো খোলাৰ পাছত ভিউজ নাহে ছাবস্ক্ৰাইবাৰ ইমান নহয় সেয়ে আপোনালোকে প্ৰতিদিনে এটা ভিডিঅ' দি যাব লাগিব মোৰ কিন্তু ফাৰ্ষ্ট পেমেণ্ট পোৱালে এবছৰ লাগি গ'ল বন্ধুসকল আপোনালোকৰ ভিউজৰ ওপৰত ডিপেণ্ড কৰে যিহেতু মোৰ প্ৰথমতে অহা নাছিল তাৰ পিছৰ পৰা আহিবলৈ ল'লে বন্ধুসকল ভিউজ আৰু ছাবস্ক্ৰাইবাৰ কমে বাঢ়ি যাবলৈ ল'লে বন্ধুসকল 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট হোৱাৰ পাছত আপোনালোকৰ চেনেলটো মনিটাইজেশ্যন হ'ব মনিটাইজেশ্যন হোৱাৰ পাছত বন্ধুসকল যেতিয়ালৈকে আপোনাৰ চেনেলটো মনিটাইজেশ্যন হৈ যাব তাৰ পাছত আপোনালোকৰ এটা গুগল এডচেন্স একাউণ্ট খুলিব লাগিব যেতিয়া মনিটাইজেশ্যন হ'ব সেই গুগল এডচেন্সত আপোনালোকৰ $10 হ'ব লাগিব যেতিয়ালৈকে $10 হ'ব তেতিয়া আপোনাৰ ভেৰিফিকেশ্যন আহিব আপোনালোকে আইডেন্টি ভেৰিফিকেশ্যন কৰিব লাগিব পান কাৰ্ড বা আপোনালোকে ড্ৰাইভিং লাইচেন্স পাছপোৰ্ট আপোনালোকে এইবোৰ দি ভেৰিফাই কৰাব লাগিব তাৰপিছত বন্ধুসকল আপোনালোকৰ বাবে এখন এটা পিন পঠিয়াই দিব আমেৰিকাৰ পৰা সেই পিনটো আপোনালোকে ডাকঘৰ যোগে লাভ কৰিব গুগল এডচেন্সৰ ফালৰ পৰা পঠিয়াব যিহেতু ডাকঘৰ যোগে লাভ কৰিব আৰু সেইটো পিন ভেৰিফাই কৰাব লাগিব পিনটো ভেৰিফাই কৰাৰ পাছত বন্ধুসকল আপোনালোকৰ পেমেণ্ট আহিবলৈ ষ্টাৰ্ট কৰিব যেতিয়া আপোনাৰ $100 কমপ্লিট হ'ব $100 যেতিয়া কমপ্লিট হ'ব তেতিয়া আপোনালোকে পেমেণ্ট লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুসকল আপোনালোকে ধৰি লওক আগষ্টৰ 1 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত যদি আপোনালোকে পেমেণ্ট আপোনালোকে $100 কমপ্লিট কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে আপোনালোকৰ সেই $100টো আপোনালোকৰ ছেপ্টেম্বৰ 8-9 তাৰিখে আপোনালোকৰ গুগল এডচেন্সলৈ গুচি যাব তাত শ্ব' কৰিব আৰু বন্ধুসকল সেই পেমেণ্টটো আপোনালোকৰ ছেপ্টেম্বৰ 21 তাৰিখৰ দিনা গুগল এডচেন্সে এৰি দিব আৰু সেই পেমেণ্ট আপোনালোকৰ বেংক একাউণ্টত সোমাবলৈ যিটো বেংক একাউণ্ট দিব সেই বেংক একাউণ্টলৈ যাবলৈকে 4-5 দিন লাগি যাব বন্ধুসকল আপোনালোকে 24-25 তাৰিখৰ ভিতৰত আপোনালোকে পেমেণ্ট লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুসকল আপোনালোকে যেতিয়া পিনটো ভেৰিফিকেশ্যন কৰিব যেতিয়া যিটো ডাকঘৰ যোগে আহে বুলি কৈছোঁ বন্ধুসকল তেতিয়া সেই পিন ভেৰিফিকেশ্যন কৰাৰ পাছতে আপোনালোকৰ বেংক একাউণ্ট এড কৰিবলৈ আহিব তেতিয়া আপোনালোকে বেংক একাউণ্টটো এড কৰি দিয়াৰ পাছতে $100 হোৱাৰ পিছত আপোনালোকে পেমেণ্ট লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুসকল এনেদৰে আপোনালোকে পেমেণ্ট লাভ কৰিব পাৰিব আৰু বন্ধুসকল পেমেণ্ট লাভ কৰাটো ইমান সহজ নহয় যিহেতু ইউটিউবৰ পৰা পেমেণ্ট ইমান সহজে লাভ কৰিব নোৱাৰি যিহেতু আপোনালোকে 1000 আৰু 4000 ঘণ্টা ৱাচ টাইম কৰিবলৈ বহুত
কঠিন হয় বন্ধুসকল তাৰপিছত কোনো কাৰণ প্ৰব্লেম থাকে কপিৰাইট ক্লেইম লাগিলেও আপোনালোকৰ মনিটাইজেশ্যন নহয় আৰু তাৰ ভিতৰত আপোনালোকে যদি কপিৰাইট ষ্ট্ৰাইক লাগি যায় তেতিয়াহ'লে আপোনালোকেতো পে'মেণ্টে বন্ধ হৈ গুচি যাব আপোনাৰ মনিটাইজেশ্যনে নহ'ব চেনেলে বন্ধ হৈ গুচি যাব সেইখিনি বহুত ৰুল আছে বন্ধুসকল ইউটিউবৰ বন্ধুসকল মোৰ আগৰ 21 তাৰিখৰ দিনাখন ইউটিউবৰ ফালৰ পৰা পঠিয়াই আহিছিলে মই আৰু 24 তাৰিখৰ দিনাখন মোৰ পে'মেণ্ট সোমাই গৈছে বন্ধুসকল মোৰ ফাৰ্ষ্ট পে'মেণ্ট লাভ কৰিছোঁ এইটো আৰু বন্ধুসকল মই এইটো চেনেলৰ পৰা আপোনালোকে যিটো চেনেলৰ ভিডিঅ'টো চাই আছে এইটো চেনেলৰ পৰা মই লাভ কৰা নাই মই যিটো আৰু এটা চেনেল আছে মোৰ আগৰ ফাৰ্ষ্ট চেনেল সেইটো পলাশ জ্যোতি মিক্স বুলি আছে আপোনালোকে ইউটিউবত চাৰ্চ কৰি চাব পাৰে আৰু মোৰ নোপাই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংকটো আছে চাব পাৰে সেইটো চেনেলৰ পৰাহে মই লাভ কৰিছোঁ বন্ধুসকল সেয়া সকলোকে মই বহুত ধন্যবাদ জনাইছোঁ এইটো চেনেল বন্ধুসকল এইটো চেনেল মই এতিয়ালৈকে মনিটাইজেশ্যন হোৱাই নাই বন্ধুসকল এইটো চেনেল মই ষ্টাৰ্ট কৰিছোঁ আপোনালোকে এইটো চেনেলৰো মৰম দিব বুলি আশা কৰিছোঁ সকলোৰে পৰা আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত মোক সহায় কৰিব বন্ধুসকল আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ অবিহনে আমি আগুৱাই যাব নোৱাৰোঁ আৰু আপোনালোকৰ বাবে আপোনালোকে সেই মৰম আৰু ছাপোৰ্ট দিয়া বা আপোনালোকৰ বাবে ভাল ভিডিঅ' মজা আপোনালোকে ভাল ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি থৈছোঁ বন্ধুসকল আপোনালোকৰ বাবে মজা ভিডিঅ' সদায় দি যাম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মোৰ আগৰ যিটো চেনেলৰ পৰা মই ফাৰ্ষ্ট পে'মেণ্ট লাভ কৰিছোঁ পলাশ জ্যোতি মিক্স বন্ধুসকল সেই চেনেলটো মই সদায় ডেইলি আপোনালোকৰ বাবে ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ আপোনালোকে সেই চেনেলটো চাব পাৰে যদি আপোনালোকে চোৱা নাই এতিয়ালৈকে আৰু বন্ধুসকল সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে মই ধুনীয়া আপোনালোকে ইনফৰ্মেটিভ ভিডিঅ' সেই চেনেলৰ জৰিয়তে দি থাকোঁ আৰু সেই চেনেলটোৰ পৰা পে'মেণ্ট লাভ কৰিবলৈ সক্ষম হৈছোঁ বন্ধুসকল ফাৰ্ষ্ট পে'মেণ্ট আপোনালোকৰ ভিউজৰ ওপৰত ডিপেণ্ড পইচাটো কিমান সোমাব ফাৰ্ষ্ট পে'মেণ্টত ডাইৰেক্ট ক'ব নোৱাৰি যিহেতু এইটো ভিউজৰ ওপৰত ডিপেণ্ড কৰে লগতে আৰু বন্ধুসকল আপোনালোকৰ যিটো এড আহে আপোনাক মনিটাইজেশ্যন হোৱাৰ পিছত যিটো এড আহিব সেই এডটো কিমান দামী এড আহে বন্ধুসকল তাৰ ওপৰত ডিপেণ্ড কৰে এডসমূহৰ ওপৰত ডিপেণ্ড কৰে কিমান এড আহিছে আপোনাৰ ভিডিঅ'টোত সেইসমূহৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকৰ পে'মেণ্ট আহে বন্ধুসকল 10,000 পৰা 12,000 টকা আপোনালোকে ফাৰ্ষ্ট পে'মেণ্টত লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুসকল আজি আমাৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনাক সকলোখিনি ক'বলৈ চেষ্টা কৰিলোঁ যিহেতু মোৰ ফাৰ্ষ্ট পে'মেণ্ট আহিছিল আৰু মই ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোককো জনাই দিওঁ যিহেতু আপোনালোকৰ বাবে এইখিনি সম্ভৱ হৈছে সেয়ে মই বনাই দিলোঁ আৰু আপোনালোকৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এই চেনেল আমাৰ ছাবস্ক্ৰাইব কৰি শেষত থকা বেল আইকনটো প্ৰেছ কৰি আমাৰ অভাজনক আগুৱাই যোৱাত সহায় কৰিব আজিলৈ আহিছোঁ বুলি গাইছ পুনৰ এটা নতুন ভিডিঅ' লগ পোৱা আশাৰে থেংক ইউ